गोजोन आरो खौसेथिनि महर नुनो मोन्दों आइ साखाथि मन्दिरनि लांगोनायाव। बैसाग दाननि 1 खालारनिफ्राय सानथामनि हाबाफारिजों सोलिदों आइ साखाथि मन्दिराव फुजा आरो मेला। क'क्राझार जिल्लानि सिमायारि ओनसोलाव थानाय आइ साखाथि मन्दिराव गुबुन बोसोरफोरनि बादिनो देग्लायबो बोसोर गोदान बैसाग दाननि 1 खालारनिफ्राय सोलिदों फुजा आरो लोगोसेनो मेला। मख'नो गोनां बाथ्रादि बे फुजा आरो मेलानि गेजेरजों खौसेथिनि महर होनो हानाया ओनसोलनि गोग्गानाय लाबोनो हादों। थांनाय गोलाव बोसोरनिफ्राय सोलिबोबाय थानाय आइ साखाथि मन्दिरनि फुजा आरो बे मेलाया मोनसे जारिमिन सोरजिनो हादों। बेनिखायनो गोजोन खौसेथिखौ अराय हमथाना लाखिनो आइ साखाथि मन्दिरनि फुजा आरो मेलायाव गासै सिबियारि रायजो राजाफोरखौ फैनो खावलायदों मन्दिर सामलाय आफादनि आफादगिरि बिकास राय बिथाङा। আমাৰ এই আই সাখাতী মন্দিৰত আজি তিনিদিনীয়া কাৰ্যসূচীৰে আমি মেলা আয়োজন কৰিছোঁ। পূজাৰ লগতে মেলা চলি আছে আৰু ইয়াত প্ৰতিটো জাতি জনগোষ্ঠীৰ লগতে সকলো ধৰ্মাৱলম্বীৰ মানুহে আমাক যি ধৰণে সহায় আৰু সহযোগিতা আগবঢ়াই আছে তাৰ কাৰণে সকলোকে মই আমাৰ সাখাতী মন্দিৰ কমিটিৰ পৰা তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখন আমাৰ এখন মিলন ক্ষেত্ৰ। জাতি জনগোষ্ঠী সকলোৱে মিলি আমি এটা গোটেইখিনি এই যি ভৌগোলিক আমাৰ এৰিয়া, এই ভৌগোলিক এৰিয়া 38খন গাঁৱৰ লগতে আমাৰ ওচৰত নিয়াৰেষ্ট যিবিলাক আমাৰ টাউন আছে সেইবিলাকো ইয়াত সংলগ্ন হৈ আছে এই মন্দিৰৰ লগত আৰু সকলোৱে ইয়াতে আহি যি ধৰণে আমাক সহায় সহযোগিতা আগবঢ়ায় তাৰ কাৰণে আমি আৰু এবাৰ তেখেতসকলৰ প্ৰতিজন আমাৰ ভক্তপ্ৰাণ ৰাইজক আমি শ্ৰদ্ধাৰে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকক আমি বিশেষ আয়োজন ধৰিব নোৱাৰিলোঁ। আমাৰ কমিটিৰ ফালৰ পৰা মাৰ প্ৰসাদ লগতে পানী যোগানখিনি আমি ব্যৱস্থা কৰিছোঁ আৰু এইখিনিতে আমাৰ ভক্তপ্ৰাণ ৰাইজে সন্তুষ্ট হয় আৰু আমাৰ কমিটিৰ লগতে আমাৰ পূজাত তেওঁলোকে যি ধৰণে আমাক বৰঙণি আগবঢ়ায় এই বৰঙণিৰে আমি গোটেই বছৰটো মাৰ ব্ৰাহ্মণৰ পৰা আৰম্ভ কৰি গোটেইখিনি আমি ৰং চঙৰ পৰা আৰম্ভ কৰি পূজাৰ গোটেইখিনি সামগ্ৰী আমাৰ পৰ্যাপ্ত পৰিমাণে হৈ যায়। তাৰ কাৰণে সকলোকে আমি ইয়াৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষ একো নাই, এইখন এখন আমাৰ মিলন ক্ষেত্ৰ। এই মিলন ভূমিত সকলোৱে আহক, পূজা উপভোগ কৰক, লগতে মেলা আছে, মেলাও উপভোগ কৰক। ধন্যবাদ। ক'ৰ পৰা মানুহ ইয়াতে মেলা চাবৰ কাৰণে আহে? হয়, ইয়াতে আমাৰ একেবাৰে শক্তি আশ্ৰমৰ পৰা আৰম্ভ কৰি ফকীৰাগাৰম ফটকিবাৰীৰ পৰা আৰম্ভ কৰি বিলাচীৰ পৰা হৈ আমাৰ চাপৰ গ্ৰাম, এইফালে আমাৰ চিঠিলা, এনেকুৱা ধৰণৰ গোটেইখিনি ৰাইজে এইখন আমাৰ যিহেতু আমাৰ এইটো সাখাতী মাৰ এটা আপোনালোকে জানে আমাৰ ঐতিহ্যপূৰ্ণ সাখাতী মন্দিৰ যি আমাৰ মা মহামায়া লগতে কামাখ্যা মা আৰু আমাৰ এই সাখাতী মা এইবিলাক দেৱীৰে এটা কৰি আমাৰ যিহেতুকে অংগ আছে বুলি এইটো এটা আমাৰ কি হৈ আছে বহুত পুৰণা এটা ইতিহাস। এই ইতিহাসকে সুঁৱৰি আমি বহুত বছৰ আগৰে পৰাই এইটো পূজা অৰ্চনা চলি আছে আৰু গোটেইখিনি ৰাইজৰ সহযোগত আজিলৈকে ভালদৰে চলি আছে। এইটো এটা ঐতিহাসিক মন্দিৰ, চৰকাৰলৈ কিবা আহ্বান কৰিব নেকি? হয় হয় হয়, নিশ্চয়। চৰকাৰে আমাক ইয়াৰ আগতে দিছে আমাৰ যি অসম দৰ্শনৰ আমাৰ 10 লাখ টকা এটা আমি পাইছোঁ। তাৰে এই টকাৰে আমি এটা শিৱ মন্দিৰৰ সন্মুখত এটা ধুনীয়া এটা আমি গৃহ বনাইছোঁ আৰু আমি আশা ৰাখিছোঁ আমাক যাতে চৰকাৰে এইখন এখন পৰ্যটক থলীলৈকে আমাক নিৰ্মাণ কৰি দিয়ে তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত আমি আবেদন ৰাখিছোঁ। नोंथांमोनहा गावबा गावनि गथ'खौ काराटेनि सासे राफोद गेलेगिरि खालामनो गोसो दं नामा? हादरसायारि, हादरारि, हादर गेजेरारि थाखोसिम गेलेग्रा खालामनो गोसो दंब्ला नोंथाङा गोबाव दा खालामसै। सासे राफोद रोंखा-राखा काराटे गेलेगिरि खालामनो थाखाय नोंथाङा जानजि खाफ्रादो आरो मुं थिसनहैदो गलामगुरि काराटे एकाडेमियाव। रोखा खौरांनि थाखाय 8720903713 मबाइल नाम्बाराव कन्टेक्ट खालामनो हागोन। बेबायदिनो बड' हाउस काराटे एकाडेमिनि थाखाय 6900451157, बेंटल काराटे एकाडेमिनि थाखाय 9678041226, बेरहांगाव काराटे एकाडेमिनि थाखाय 6901341656 आरो धालिगाव काराटे एकाडेमियाव मुं थिसननायनि थाखाय 8720903713 मबाइल नाम्बाराव खौरां लानो हागोन। मख'जाथावदि बे
सोलोंसालिनिफ्राय सिगांनिफ्रायनो हादरसायारि हादरारि हादर गेजेरारि थाखोनि बादायलायनायाव गोबां फरायसाफोरा बान्था मोननो हाबोदों। बे मुंख'नाय फोरोंसालियाव रोंगौथि गोनां फोरोंगिरिया फोरोंथाय होनानै नोंथांनि गथ'खौ सासे राफोद काराटे गेलेगिरि सोरजिनायाव मदद आरो जाफुंसार खालामगोन। अब्ला मानोथो गोबाव खालामनो? थाबैनो नोंथांमोनहाबो नोंथांनि गथ'खौ मुं थिसनहैदो।